মই প্ৰাগজ্যোতিষ লাইভৰ সমূহ সুধীবৃন্দলৈ সেৱা জনাইছোঁ। বিগত 2008 বৰ্ষৰ পৰা প্ৰাগজ্যোতিষ প্ৰকাশন ট্ৰাষ্টৰ ফালৰ পৰা আমি দুখন সাপ্তাহিক কাকত প্ৰকাশ কৰি উলিয়াইছিলোঁ। প্ৰাগজ্যোতিষ অসমীয়া সাপ্তাহিক আৰু ঈশান দৰ্পণ ইংৰাজী সাপ্তাহিক। এই কাকত দুখনৰ মূল উদ্দেশ্যই আছিল সমাজত সামাজিক একতা আৰু দেশভক্তি বৰ্তাই ৰখা। ঈশান দৰ্পণ এই কাকতখনো আমি 2017 বৰ্ষত এই উদ্দেশ্যেৰে প্ৰকাশ কৰিছিলোঁ। অহাকালিলৈ আমি প্ৰাগজ্যোতিষ লাইভৰ শুভ উদ্বোধন কৰিবলৈ ওলাইছোঁ। একে উদ্দেশ্যেৰে সমাজত যাতে এটা ধনাত্মক বাৰ্তা প্ৰকাশ কৰিব পাৰি আৰু ৰাষ্ট্ৰভক্তিৰে ওতঃপ্ৰোত সমাজত একতা মিলাপ্ৰীতি এই বাস্তৱ যিখন ছবি, এই ছবিৰ সঁচা অৰ্থ প্ৰকাশ কৰাৰ কাৰণে আমাৰ এই প্ৰাগজ্যোতিষ লাইভ মই সমূহ দৰ্শকলৈ আৰু প্ৰাগজ্যোতিষ লাইভৰ কৰ্মকৰ্তালৈ শুভেচ্ছা আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ কথাখিনি সামৰিছোঁ।